हेलो गाइस, वेलकम बैक टू माय यूट्यूब चैनल। तो नतुन बছৰৰ সকলোকে বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ। তো ফাইনেলি আমি বাইক চলাই চলাই আহি পাওঁ জগন্নাথ মন্দিৰত। আৰু এয়া চাওক, আমি লৈ ল'লোহি পূজা কৰিবলৈ কাঁহীত ফল, তাৰপিছতে চাকি আৰু ধূপ। তাৰপিছতে আমি মন্দিৰৰ ফালে আগুৱাই যাওঁ। এয়া চাওক মানুহৰ সমাগম, আৰু গোটেই ৰাস্তাটো গাড়ীৰে ভৰি আছে। ইফালে চাওক মানুহ, চাৰিওফালে কেৱল মানুহ আৰু মানুহ। বিভিন্ন প্ৰান্তৰ পৰা মানুহ ইয়ালৈ আহিছে জগন্নাথ মন্দিৰলৈ, যাতে গোটেই বছৰটো ভালদৰে পাৰ হওক সেইবুলি সেৱা কৰিবলৈ ওলাই আহিছে আৰু মন্দিৰলৈ। এই চাওক মন্দিৰৰ গেট। তো আমি প্ৰথমতে ইয়াত গৈ মেলি প্ৰথমতে এই ভৰিটো ধুই লওঁ, তাৰপিছত মন্দিৰলৈ সোমাই যাম। এইফালে ভিৰ লাগি আছে মানুহে ভৰি ধোৱাত। আমি ভৰি চৰি ধুই ল'লোঁ, তাৰপাছত মন্দিৰৰ ফালে আগুৱাই গ'লোঁ। এইয়া চাওক মানুহৰ সমাগম, কিমান যে মানুহ, শ শ মানুহ আহিছে ইয়াত। গোটেইখিনিয়ে চাকি বন্তি জ্বলাইছে, ভগৱানক সেৱা আগবঢ়াইছে। তাৰপিছত আমি এই চাইডেদি আগুৱাই যাওঁ। মন্দিৰলৈ আহি কোনোবাই ফটো মৰাত ব্যস্ত, কোনোবাই ভিডিঅ' বনোৱাত। তাৰপিছত এইয়া চাওক কোনোবাই ধ্যানত মগ্ন, ভগৱানক সেৱা কৰাত। তাৰপাছতে আমি আহোঁগৈ এইটো মন্দিৰলৈ। চাওক যিটো মন্দিৰত মানে গোটেই মানুহখিনিয়ে ঘূৰি আছে মানে ৰাউণ্ডকৈ। তো এইটো হৈছে নৱগ্ৰহ মন্দিৰ। আমিও ইয়াৰ কেইপাকমান ঘূৰিলোঁ, তাৰপিছতে ওলাই আহিলোঁ আৰু ইয়াৰ পৰা। তাৰপিছত বেলেগ থানলৈ গ'লোঁ। এইয়া চাওক, তাৰপাছতে মই নিয়া ফলটো এই মন্দিৰত আগবঢ়ালোঁ আৰু সেৱা ল'লোঁ। তাৰপিছত ইয়াত চাওক বহুত মানুহে ইয়াত সেৱা লৈ আছে। তাৰপাছতে চাওক এয়া মেইন মন্দিৰটোৰ ওপৰৰ ভাগত চাওক মানুহ, কিমান যে মানুহ আহিছে মানে বিভিন্ন প্ৰান্তৰ পৰা মানুহ আহি ইয়াত সেৱা লৈছে, ভগৱানৰ পূজা কৰিছে। এয়া চাওক মানুহ আৰু মানুহ, কেৱল মানুহ, সকলোফালে মানুহ, গোটেইখিনিয়ে ইয়াত লাইন পাতি আছে। চাওক হেল্ল' গাইজ, মই এতিয়া আছোঁ জগন্নাথ মন্দিৰত। তো আমাৰ পূজা চূজা হৈ গ'ল আৰু এয়া কাঁহীত বস্তুখিনি ল'লোঁ, তাৰপিছত পূজা চূজা হৈ গ'ল গোটেইখিনি। এতিয়া এই পাছফালে চাওক কিমান মানুহ আহিছে মানে আজিৰ দিনটোত পূজা কৰিবলৈ। আজি হৈছে বছৰৰ প্ৰথমটো দিন, 1 জানুৱাৰী। কোনোবাই মন্দিৰলৈ গৈছে সেৱা কৰিবলৈ, কোনোবাই ফেমিলিৰ লগতে ঘৰতে পিকনিক খাইছে, বা আন কোনোবাই ক'ৰবাত লগৰৰ লগতে ফুৰিছে। কিন্তু আজিৰ দিনটো গোটেইখিনিয়ে মানে আনন্দ উপভোগ কৰিছে। গোটেইখিনিৰ মাজতে আনন্দ ফূৰ্তি, এইখিনি চাই কিবা এটা ভাল লাগে নহয় জানো? তো চাওক মানুহ যে কিমান আহিছে, গতিকে নিশ্চয় বহুত ভাল লাগিলে মানে মন্দিৰটোলৈ। পূজা কৰি মেলি আমি আহোঁগৈ খিচিৰি খাবলৈ। ইয়াত চাওক ইয়াত খিচিৰি দিছে, গোটেইখিনিয়ে লাইন পাতিছে আৰু ইয়াত খিচিৰি হ'বলৈ। মই ফাইনেলি পালোঁ আৰু খিচিৰিটো। তাৰপিছত ইফালে আহোঁ ছাইডত খিচিৰিটো খাবলৈ। খিচিৰিটো খাই বহুত ভাল লাগিলে, ইমান ধুনীয়াকৈ বনাইছে। তো আজিৰ ভিডিঅ'টো ইমানেই। যদি ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। তো ধন্যবাদ।